सानिया हानिया मेरा सुख दुख तेरे नाल डोलना तेरे बिन नहीं लगता दिल मेरा डोलना तेरे बिन नहीं लगता दिल मेरा डोलना सानिया মৰ্ণিং এভৰিৱান জাষ্ট নাও মানে ব্লেংকেটৰ তলৰ পৰা শুই উঠিছোঁ মানে বৰষুণটো বাহিৰত মানে গিৰ গিৰাই ধম ধমাই কিনাই মানে ৰাতিৰ পৰা গাইজ মাৰিয়ে আছে একদম অৱস্থা বেয়া কৰি দিছে আৰু হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল MJ ব্লগত আজি এটা ধামাকাদাৰ ব্লগ চলৈকে পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ ভিডিঅ' মে आप लोग एंड तक बने रहिए আৰু এইফালে পানী চাওক গাইজ বৰষুণ চাওক একদম নেৰা নেপেৰা বৰষুণৰ ফলত মানে এইফালে চোতালৰ মাজত পানী মানে একদম ডোঙা বন্ধি আছে আৰু কিনাই মানে গোটেই ৰাতিটো মাৰিছে এতিয়াও মানে বৰষুণ গাইজ মাৰিয়ে আছে আৰু যোৱাকালি যিটো মানে আমি জাল আৰু চেপা পাতা হৈছিল ৰিজাল্ট মানে গাইজ গোটেই বেয়া নহয় একদম মিছন পূৰা ছাকচেছফুল ৰিজাল্ট ৰাতিয়ে পোৱা গৈছে গাইজ এতিয়াতো বাদ দিয়ক এতিয়া মামা গৈছে আনিবলৈ কি ৰিজাল্ট দিয়ে আপোনালোকক দেখাই আছোঁ কিন্তু ভাল ৰিজাল্ট ৰাতিয়ে পোৱা গৈছে মানে দেখাই আছোঁ এইয়া মাছ চাওক গাইজ কৈয়ে তোৰায়ে কাকাৰাই বটিয়াই চব মানে গাইজ জালত লাগিছে নে কি মামা মানে ৰিজাল্ট ভাল ক'ব কৈছোঁ ৰিজাল্ট মানে ভাল এয়া একদম দৌল হোলকৈ পৰি আছে একদম চট পটাই ফুৰি আছে কৱৈ মাছ আজি মানে এসাঁজ একদম ধুনীয়াকৈ খাম পথাৰৰ মানে বনৰীয়া মাছৰ লগত আৰু মানে ক্ৰেপছটো হৈছে মোৰ একদম বহুত ফেভাৰেট मज़ा आया और मैं ये जो मज़ा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ আৰু এতিয়া মাজিলেও মানে আৰু এইফালে মইনা জাষ্ট নাও এইফালে লেট্ৰিনৰ পৰা মানে ঝাৰা ফুৰা কৰি ওলাই আহিছে নেকি মইনা নে শুই উঠি চকু দেখোন একেবাৰে ফুলি আছে নেকি ভাই চকুকেইটা দেখা একবাৰ এইফালে জাষ্ট নাও উঠি আহিছে টাইম হৈছে পুৰা 9:30 আৰু মুখ চুখ ধুই আহি মানে ধুনীয়াকৈ এবাৰ এলেক্সাক লৈ ওলাই আহিছোঁ মানে লেট্ৰিন কৰাবৰ কাৰণে আৰু মানে অলপমান ৰ'দটো ওলোৱা যেন পাইছোঁ গাইজ আৰু ৰ'দটো ওলাব যেন পাইছোঁ অলপমান উৎপাত দেখিছেনে গাইজ কি কৰে মানে মাথা বেয়া কৰি দিয়ে আৰু ভাই কৈ যা বোলে যাওঁ আৰু এলেক্সাক দিলোঁ এইফালে বান্ধি আৰু মানে আজি ৰাতিপুৱাই ব্ৰাদাৰ গুচি গ'ল গাইজ কেতিয়া আহে কেতিয়া যায় তাৰ মানে হিচাপে নাই পুলিচৰ মানুহ না ডিউটি এনি টাইম এলাৰ্ট থাকিবই লাগে ৰাতিপুৱা 5টাতে বোলে গুচি গৈছে এই মুহূৰ্তত মাক সোধোতেহে মই গম পালোঁ মই নাযাব অলপ মানে মহাবিদ্যালয় কলেজলৈকে মানে উঠি কি মানে গা ধুই ৰেডি হৈ মানে যাবলৈ ওলাল আৰু মই মানে এইফালে ব্লেংকেটখন অলপমান ঠিক কৰি থৈ যাব লাগে ফাৰ্ম হাউচ বুলি ক'লে মানে টেনশ্যনে লাগি যায় গাইজ মানে বোকা মোকা যিহে হৈছে থেনৌ বেনৌ মানে একদম ভৰিত তলুৱা খাই দিছে যিয়ে নহওক যাবতো লাগিবই আৰু উপায় নাই গাইজ কি কৰিব মানে চলি থাকে আৰু আজি অলপমান ৰ'দ ওলাইছে এইফালে সূৰ্য দেৱতাক মানে প্ৰণাম কৰিছোঁ যে ৰ'দটো দিয়ক যাতে সোনকালে শুকাই যায় চব জেগাবিলাক হ'লে মানে একে চব জেগাবিলাক মানে ঠেনঠেনীয়া পেনপেনীয়া উঠি গৈছে গাইজ ভৰিত তলুৱা খাই দিছে কি কৰিব উপায় নাই বাকী যিয়ে নহওক আপোনালোক 2 মিনিট ৰখক মই 5 মিনিটত মানে ফাৰ্ম হাউচৰ পৰা খানা পিনা খুৱাই থৈ আহি আছোঁ আপলোক हमारा वीडियो में एनी टाइम बने रहिए ফাৰ্ম হাউচৰ পৰা আহি একদম ধুনীয়াকৈ মানে খানাটো খাই লৈছোঁ আৰু ব্ৰাদাৰ আৰু মাদাৰে দিলে মানে বেংকৰ পাছবুক দুখন সিহঁতৰ বোলে পাছবুক দুখন কিবা আপ টু ডেট কৰি দিব লাগে চ' যাওঁ বেংকত আৰু মানে এই দুখন আপ টু ডেট কৰি লৈ আহোঁ জল্দি আৰু বেলেগ কাম নাই আৰু ইয়াতে বানপানী হৈ আছে গাইজ বানপানী আহিছে চ' পাৰিলে অলপমান দেৰিকৈ আমি বানপানী দেখাবলৈ আপোনালোকক চেষ্টা কৰিম এই
এইফালে আহি পালোঁ ঘৰত মানে ঘৰত আহিয়ে গাইছ আলহী আহিছে আৰু পাছবুকৰ কেছটো কৈ আছোঁ মানে মাদাৰৰ কামটো হ'ল পাছবুকখন আপ টু ডেট হ'ল কিন্তু ব্ৰাদাৰৰ নহ'ল তাৰ মানে বাৰকোড লগোৱা নাই সেইকাৰণে কামটো নহ'ল আৰু ঘৰত আহি পেলাই মানে পেহা আৰু এজন পেহাৰ বন্ধু বহুদিনৰ মূৰত পেহা আহিছে অ' পেহা ক'ত আহিয়ে সোমাই আছ নেকি ভাই আৰু এই মামা আৰু পেহা মানে একদম গৰমত আজি বৰষুণ দি মানে ৰ'দ দিছে না অলপ গৰমটো বেছি একদম ধুনীয়াকৈ শুই আছে আৰু পেহাৰ ঘৰ মানে অলপ ওপৰ অসমৰ ফালে আহিছে বহুদিনৰ মূৰত পেহা ভাল লাগছে আৰু পেহাৰ লগত যিজন পাৰ্টনাৰ আহিছে একদম খুব ধুনীয়া গান গায় আৰু তেওঁৰ কণ্ঠত অলপমান সুমধুৰ গীত আপোনালোককো শুনাওঁ আমিও মানে শুনো নাই কি মামা আৰু এইফালে পেহাৰ লগত অহা পাৰ্টনাৰজন মানে একদম খুব ধুনীয়া গান গায় আৰু বাদ্যযন্ত্ৰ এওঁ লগত লৈয়ে ঘূৰি ফুৰে এইফালে বাঁহী আছে বাঁচুৰি আৰু এইটো কি বুলি কয় খুৰা খুঞ্জুৰি বাঁহী আৰু খুঞ্জুৰি হাতত লৈ মানে এতিয়া কি শুনাই অলপমান শুনো খুৰা আপুনি আৰম্ভ কৰক বঢ়িয়া একদম ফেণ্টাষ্টিক কি সুৰ একদম ধুনীয়া কণ্ঠ খুব সুন্দৰ কণ্ঠ সুন্দৰ খুৰাৰ পৰা আমি গান শুনিলো খুৰা আপুনি গান কেতিয়াৰ পৰা গাই আছে কোৱা গান আজি বহুত দিন হ'ল গান গাৱা সৰুৰ পৰা মানে এইটো আপুনি গৰু চাইছিল আচ্ছা 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 বাহিও বজাই খুব ধুনীয়া এবাৰ বাহিও শুনো আপোনাৰ পৰা এতিয়া
একদম খুব ধুনীয়া খুৰা আপুনি বাহিৰো সৰুৰ পৰাই বনাই নেকি একদম যেতিয়াৰ পৰা আপুনি ধৰক গৰু চাৰিজন তেতিয়াৰ পৰা একদম আপোনাৰ কণ্ঠটো একদম পুৰা মাথা দিছোঁ আৰু এটা গান শুনো খুৰা একদম ধুনীয়াকৈ শুনক আৰু এটা গান একদম খুব ধুনীয়াকৈ খুৰাৰ পৰা শুনিলোঁ মানে বাঁচুৰিৰ চাউণ্ড একদম পুৰা দিল মাইণ্ড চব মানে আজি ফ্ৰেছ হৈ গ'ল খুৰাৰ পৰা গান শুনি খুৰা আপোনাৰ নামটো ক'ব মোৰ নাম শ্ৰী জীৱন নাথ আৰু একদম সৰুৰ পৰাই খুৰাই মানে এই গানত আৰু বাঁহী বজাই ভাল পায় আৰু এইবিলাক বস্তু য'তে গ'লেও আপুনি লৈয়ে যায় নেকি য'তে গ'লেও এওঁৰ মানে হাতত এইবিলাক থাকেয়ে য'তে পায় ত'তে মানে অলপমান এওঁৰ কণ্ঠ সকলোকে গান শুনাব চেষ্টা কৰে আৰু খুৰা আৰু এটা শুনো গান আৰু কিবা ক'ব নেকি আপুনি ঠিকনাটো কওক নাম শ্ৰী জীৱন নাথ হাপামাৰা য়েছ আৰু আপোনালোকে লাগিলে কণ্টেক্ট কৰিব পাৰে একদম বিয়া সবাহত খুৱাই ধুনীয়া মানে গীত গায় আৰু এটা গুড়া গান শুনো আপোনাৰ পৰা একদম সুন্দৰ কণ্ঠ ও যাই কইনা মামা আৰু পেহাই মানে এওঁৰ গান পুৰা শুনি আছে গাইছে একদম একান্ত মনে মানে বৰ মাছি পিচ গাইছে আৰু গাই
হ'ব তেলিয়া যাই কইনা কি হ'ব তেলিয়া যাই কইনা কি হ'ব তেলিয়া একদম খুব সুন্দৰ খুৰা একদম সুমধুৰ কণ্ঠত খুৰা যিখিনি গান শুনালে মোৰ ফালৰ পৰা আপোনালোকে থাকিলে একদম আন্তৰিক অভিনন্দন খুৰা আপুনি আৰু আগুৱাই যাওক তাৰে কামনা কৰিছোঁ আৰু বহুত সময় খুৰাই গান শুনালে এতিয়া খাব বহিছোঁ ভাতৰ কাঁহীত মানে খুৰা আৰু পেহাক ধুনীয়াকৈ দিছোঁ মামা বহিব এইফালে মই বহিছোঁ এইফালে আৰু এতিয়া মানে খানাত আইটেম কি বা বনাইছে মইনাটো কলেজতে গৈছিল আজি মামাই বনাইছে মিট নেকি মা মামাই মিট বৰ ধুনীয়া বনায় আৰু মা বাকীবিলাক বনাইছে এতিয়া মানে টিপ টপ খোৱাহে কথা নে কি অ' বা দে আৰম্ভ কৰ লোকেল জ্বলা দে টেনশ্যন নাই লোকেল জ্বলা আপুনি বহুত খাই নেকি জ্বলা ৰাম ৰাম বুলিহে কৈছোঁ দে খাপ আৰম্ভ কৰক আৰু একদম খুব ধুনীয়াকৈ ভাতটো খাই লৈ এইফালে পেহা আৰু পেহাৰ পাৰ্টনাৰজন এইফালে আৰু মামা একদম মানে ফকতীয়া মিটিং এখনৰ আয়োজন কৰি আছোঁ ইয়াতে নে কি পেহা আজি থাক পিছে নে কি হা এইফালে পেহাত মানে যাবলৈ ওলাল আজি থকাৰ কথা কৈছিলোঁ পেহাৰ ভেজাল বহুত পেহা সেইকাৰণে নাটকিলি নেকি গাই জাগব বোলে পেহাৰ সেইকাৰণে নাটকে আৰু এইফালে দাদা আপোনাৰ গান শুনিম কেতিয়াবা আকৌ আহিব পাৰিলে বহুত ভাল লাগছে একদম ধুনীয়া কণ্ঠ আপোনাৰ ঠিক আছে পিছে বাই 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 আকৌ আহিব আৰু এই খুৰাৰ মানে মনৰ পৰা দেখিছে নাই কি চাউণ্ড ছিষ্টেম লগাই থৈ দিছে মানে সংগীতৰ লগত একদম বহুত জড়িত খুৰাই সংগীত ভাল পায় চাইকেলত য'তে গ'লেও মানে এইফালে গান শুনি যায় খুৰা একদম ফেণ্টাষ্টিক শুনি যাই থাকিব আৰু নে কি একদম ধুনীয়া হয় যাওক বাই বাই আৰু এইফালে গ'ল আলহী আৰু আমি মামা ব'ল আৰু আমিও যাব লাগে ফাৰ্ম হাউচ নে কি মানে গাহৰি আটা পাৰি আছে এইফালে ভোকত গাইছ মানে আজি ৰ'দটো বৰ প্ৰখৰ দিছে মানে বৰষুণ দিয়া ৰ'দ নাই একদম মানে দেহা পুৰি দিছে নে কি মামা আৰু মইনা কি চুলি তুলি মেলি আছে নহয় ভাই চাওঁ মানুহৰ বিচনাত তলতহে আছে দেখোন মানে গাইজ কেছটো হৈছে এনেকুৱা ডেগাৰ হাততকৈ ক'তো ডকাইতি কেছত আমি মামা মই লিপ্ত নহয় মানে আমি যাওঁ মাছ কাটিবলৈ যোৰা কাটিবলৈকে কিমানখিনি মাছ পাওঁ আপোনালোকক দেখাম ফাৰ্ম হাউচৰ পৰা আহিয়ে চিধা গ'লোঁ মানে গাইজ অলপমান যোৰা চাবৰ কাৰণে পথাৰত পানীৰ অভাৰ মাছ কাটিব গ'লোঁ আৰু এইবিলাক পাইছোঁ চাওক মা বৰ্তমান বাচি আছে আৰু এইবিলাক ক্ৰেপ চাওক না কিমান পাইছোঁ মানে একদম পূৰা জাল খাম ভাজি খাম আজি চব খাম নেকি মা চব খাম আজি কেকেৰাৰ এইফালে আহি পাই গ'ল মানে বিকাশ ভাই বৰষুণত তিতি বুঢ়ী বৰষুণ মানে আকৌ দিছে গাইছে একদম মানে নেৰা নেপেৰা বৰষুণ আৰু ছাইডৰ ফালে বানপানী ক'ত দিছে ভাই বানপানী আমাৰ এইফালে পুৰা আৰু আজিৰ ভিডিঅ'টো মানে ইমানতে শেষ কৰি দিওঁ বুলি ভাবিছোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে 1 লাইক এণ্ড কমেণ্ট কৰি মোক জনাই দিয়ক যে ভিডিঅ'টো কেনেকুৱা পাইছে বাৰু আৰু মোৰ চেনেলত যদি ভিডিঅ' নতুনকৈ চাই ছাবস্ক্ৰাইব বাই বাই